So, all good morning. ৰাতিপুৱা 5টা বাজিছে আৰু আজি মোৰ ইণ্টাৰভিউ চ' যাবলৈ ওলাইছোঁ। বাকী চব ল'ৰা গ'লেই, বাকী মই লাষ্টত আছোঁ আৰু লগৰ দুজন গৈছে, তাহাঁতৰ লাইনতে সোমাব লাগিব। তাহাঁতি 3টা মানতে গৈছে, ইয়াতে আছোঁ বিল্ডিঙত। কোনো নাই, আন্ধাৰ, লাইট চাইট একো নাই। গৈ আছোঁ CISF হেড কনষ্টেবল মিনিষ্ট্ৰিয়াত। যিহেতু দিছোঁৱেই, কি হয় এতিয়া দেখিবলৈ পাইছে, একো দেখিব পৰা নাই। এটা আহিছে, নাই, পূৰা আন্ধাৰ। কিন্তু চব ল'ৰা গ'লেই। এইটো বিল্ডিঙতে আছিলোঁ, এই ঘৰতে ফাৰ্ষ্ট বিল্ডিং বুলি ক'ব লাগিব। আহোঁতে ৰাইট ছাইডত ফাৰ্ষ্ট বিল্ডিং, তাতে আছিলোঁ। ৰুম ভাল, 200 টকা লৈছে ভাড়া, ঠিকেই আছে। 200 টকাত মেট্ৰেছো দিছে। কিন্তু নিজৰ কাৰণে গৰম কাপোৰ লৈ অহাটো ভাল, কাৰণ সেইটো ফেচিলিটিটো নাই। অকল মেট্ৰেছটো অকল দিছে। আৰু ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব 300-400 মিটাৰমান। একেবাৰে আন্ধাৰ। ৰাতি 2টামান বজাৰ পৰা ল'ৰাবোৰ গৈছে। মোৰ লগত যিকেইজন আছিলে, মৰাণ আৰু সোণাৰী, তাহাঁতি 3টা বজাতে গৈছে। মই ক'লোঁ যোৱা তোমালোক, মই আহি আছোঁ। 5টা বজাত মই ওলাইছোঁ। চ' তাহাঁতৰ ৰুমতে সোমাব লাগিব, তাহাঁতৰ লাইনতে, যোনটো লাইন পাতি আছে তাতে সোমাই যাব লাগিব। কেইনম্বৰত আছে নাজানো। ৰিপৰ্টিং টাইম 6:30, কিন্তু কি কৰিব, ল'ৰাবিলাক বহুত আগতেই লাইন পাতি দিয়ে। চ' উপায় নাই। টিক 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 ল'ৰাবিলাকৰ মাথাটো অকল দেখি পোৱা গৈছে। ONGC পৰা বাছ ওলাইছে। তাৰ আগতে আছে ইণ্টাৰভিউ চেণ্টাৰ। বাপৰে, চব ল'ৰা আহি লাইন পাতি আছে। মই শেষত আহিছোঁ নেকি। চবেই এডমিট কাৰ্ড হাতত লৈছে। এডমিট কাৰ্ড হাতত ল'ব লাগিব, উলিয়াব লাগিব, বিচাৰিব লাগিব মোৰ লগৰ কেইজন ক'ত আছে। চাওঁ বিচাৰি পালোঁ। এইটো আমাৰ হিৰোকেইটা এনেকে বান্ধিলে কেনেকে চিনি পাম কোৱাচোন। কোন সি হৈ আছে, পূৰা হৈ আছে। হৈ আছে পূৰা। এটা পূৰা ৰামি খেলি আছে, 3 পাতি। চাকৰিৰ কাৰণে দৌৰিছে। তলৰ চাকৰি নালাগে নেকি, দৌৰি নাই যোৱা যে? চব একেই, মোৰ নিচিনাই জেৰক্স নলগা কোম্পানী। চ' মোৰ ID প্ৰুফ জেৰক্স নাছিলে, ID প্ৰুফ জেৰক্স কৰিলোঁ। ID প্ৰুফ বাকীটা ছেট আছিলে, কিন্তু ID প্ৰুফটো জেৰক্স নাছিলে। তেওঁলোকৰো একে চাগে, জেৰক্স নাই। চ' ফ্ৰেণ্ডছ, মৰ্ণিং 6টা বজাৰ পৰা 9টালৈকে কমপ্লিট হৈ গৈছে প্ৰচেছ গোটেইখিনি। এতিয়া বহাই থৈছে, ডকুমেণ্টেশ্যনখিনি হ'ল। হাইট, চেষ্ট, ৱেইট, তাৰপিছত নকনি, সেইটো চাই মেজাৰ কৰি এতিয়া কমপ্লিট হৈ গ'ল। 6টা বজাৰ পৰা ষ্টাৰ্ট কৰিছে প্ৰচেছ সকলোখিনি, আৰু এতিয়া 9টা বজাত কমপ্লিট কৰি বহুৱাই থৈছে।
ডিকশ্যন মাৰি দিলে চ' ফাইনেলি কোৱালিফাইড হ'লোঁ PST আৰু এতিয়া ওলাই আহিছোঁ 6টাৰ পৰা ষ্টাৰ্ট হৈছিলে 9টালৈকে হৈ গ'ল প্ৰচেছটো কমপ্লিট তাৰপাছত এতিয়া 11টা বজাত আমাক ওলাবলৈ দিছে আৰু গ্ৰুপ আছে